জিঅ' নেটৱৰ্ক আজিকালি এনেকুৱা অৱস্থা হৈছে চাওকচোন। চৰি আনএবল টু লগ ইন, প্লিজ চেক ইয়'ৰ ইণ্টাৰনেট কানেকশ্যনছ। আমি এমাহৰ কাৰণে কমচে কম মিনিমাম 249 এটা ৰিচাৰ্জ কৰোঁ, কিন্তু আমি এমাহত কেইদিন ইউজ কৰিব পাৰোঁ বা কেইঘণ্টা ইউজ কৰোঁ সেইটো চাওক। এতিয়া জাষ্ট মোক এটা ডকুমেণ্টছ বা কিবা এটা শ্বেয়াৰ কৰিবৰ কাৰণে মোক ইণ্টাৰনেটৰ প্ৰয়োজন হৈছে। এইটো চাওক, ইণ্টাৰনেট এতিয়াৰ এইটো অৱস্থাত না বৰষুণ দিছে না কিবা দিছে, বতৰো বেয়া নহয়, সেইটো অৱস্থাত যদি চাৰ্ভাৰ ডাউন হয় চাওক কেনেকুৱা হৈ আছে। অকল ফেচবুকটো যদি লগ ইন নহয় তেন্তে বাকীবোৰ ইণ্টাৰনেট আপুনি চলাব কেনেকৈ? মই আপোনালোকৰ আগত ইউটিউবটো চলাই দেখুৱাইছোঁ। এইটো চাওক, আৰু ইণ্টাৰনেটটো চাওক আগত জিঅ' 4G অকল নামটো আহি আছে। ডাটা নেটৱৰ্কটো চাওক, ডাটা অন আছে। কি লুটিছে জিঅ'। মুঠতে মানে দিনত 2GB যদি পাওঁ 2GBটো ইউজ কৰি শেষ নহ'বৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰে যেন পাওঁ মোৰ মতে। চাওক সেইটো কি যে নেট স্পীড দিছে। আজিৰ কথাই নহয়, সেইটো এসপ্তাহ ধৰি এনেকুৱা হৈ আছে। সেইটো আমাৰ বেঙেনা কৰা আপোনাৰ মাছখোৱা ধেমাজি ডিষ্ট্ৰিক্ট, এইটো ধেমাজি ডিষ্ট্ৰিক্টৰ অন্তৰ্গত হয় মাছখোৱা, এইটো জেগাৰ হয়। চাওক একদম ওচৰত আছে আপোনাৰ যোনটো নেকি নেটৱৰ্ক টাৱাৰ আছে, ইয়াতে আছে আপোনাৰ ওচৰত আছে, কিন্তু এইটো অৱস্থা চাওক। এই ভিডিঅ'টোৰ পৰা ইয়াকে কওঁ যাতে জিঅ' কোম্পানীয়ে হওক, জিঅ' নেটৱৰ্কে যদি আমাক অলপ সেৱাটো যদি ভালদৰে আগবঢ়ায়, তাকেই বিচাৰোঁ আমি। যাতে 249 ৰিচাৰ্জটো প্ৰত্যেক ব্যক্তি যদি গাঁওখনত যদি 10জন থাকিলেও 249কে বহুতখিনি হৈ যায়। এইখিনি যাতে পইচা আমাৰ পৰা পেলনীয়া জাবৰ জোঁথৰৰ নিচিনা যদি গুচি যায়, বহুত কাষ্টমাৰৰ আপোনালোকৰ হাতৰ পৰা গুচি যাব। এইখিনিয়ে কওঁ আৰু বিশেষকৈ